নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আসাম ষ্টেটিক জিকে ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম 2022ৰ যিসমূহ ড্ৰাইভাৰ পোষ্ট আছে তাৰ বাবে দৰকাৰী কিছুমান কুৱেশ্যন আনসাৰ এই ভিডিঅ'টো ডিছকাছ কৰিম। আৰু এই কুৱেশ্যনসমূহ ড্ৰাইভাৰ পৰীক্ষাৰ বাবে হ'ব, ঠিক আছে। আৰু এই কুৱেশ্যনসমূহ ড্ৰাইভাৰ পৰীক্ষাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা উঠোৱা হৈছে, ঠিক আছে। ড্ৰাইভাৰ পৰীক্ষা বুলি ক'লে অকল ইয়াত কেৱল ড্ৰাইভিং ৰিলেটেড স্কিলে নাথাকিব, ইয়াত আপোনালোকে সাধাৰণ জ্ঞান হওক বা অসমৰ হিষ্ট্ৰী ভূগোল হওক এই আটাইবোৰ বিষয়ে ইনক্লুড হৈ থাকিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু আপোনালোকে এখন বহি লৈ ইয়াৰ এই কুৱেশ্যন আনসাৰবোৰ নোট কৰি যাব, ঠিক আছে। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে কোনটো পাহাৰৰ শীৰ্ষত কামাখ্যা মন্দিৰ অৱস্থিত। ইংলিছত কুৱেশ্যনটো হৈছে ইন হুইচ হিল টপছ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড। অসমৰ কোনটো পাহাৰৰ শীৰ্ষত কামাখ্যা মন্দিৰটো অৱস্থিত আমাক সুধিছে প্ৰশ্নটোত। অপশ্যন এ আছে জাতীয় পাহাৰ, অপশ্যন বি আছে চিত্ৰাচল পাহাৰ, অপশ্যন চি আছে নীলাচল পাহাৰ আৰু অপশ্যন ডি আছে সন্ধ্যাচল পাহাৰ। যদি আমি অপশ্যন 4টা চাওঁ তেন্তে ইয়াৰ ভিতৰত অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নীলাচল পাহাৰত কামাখ্যা মন্দিৰটো অৱস্থিত, ঠিক আছে। অপশ্যন বি চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, নীলাচল পাহাৰত কামাখ্যা মন্দিৰটো অৱস্থিত। এতিয়া আহোঁ 2 নম্বৰ প্ৰশ্নলৈ। কোন কোচ ৰজাৰ শাসনকালত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। কামাখ্যা মন্দিৰটো প্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে আৰু তেওঁ কামাখ্যালৈ যোৱা যোনটো পথ আছিল সেই পথটো নিৰ্মাণ কৰিছিল। কিন্তু ইয়াত সুধিছে যে আমাক কোনজন কোচ ৰজাৰ শাসনকালত কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল। দ্য কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড ডিউৰিং দ্য ৰিজন অফ হুইচ কোচ কিং। যদি আমি অপশ্যন 4টা চাওঁ তেন্তে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কোচ ৰজা নৰনাৰায়ণৰ শাসনকালত কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল আৰু নৰনাৰায়ণে আছিল কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা, তেওঁৰ আন এটা নাম আছিল মল্লদেৱ। এতিয়া আহোঁ 3 নম্বৰ প্ৰশ্নলৈ। নিম্নলিখিত কোনজন অসমৰ মুখ্যমন্ত্ৰী হিচাপে আটাইতকৈ দীঘলীয়া কাৰ্যকাল আছে, ঠিক আছে। এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কুৱেশ্যন হ'ব যে হু এমং দ্য ফলোয়িং হেজ দ্য লংগেষ্ট টেনিয়ৰ এজ দ্য চিফ মিনিষ্টাৰ অফ আছাম। অসমৰ মুখ্যমন্ত্ৰী হিচাপে আটাইতকৈ দীঘলীয়া কাৰ্যকাল তলত উল্লেখ কৰা কোনজন মুখ্যমন্ত্ৰী আছে। যদি আমি অপশ্যন 4টা চাওঁ তেন্তে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তৰুণ গগৈ হেজ দ্য লংগেষ্ট টেনিয়ৰ এজ দ্য চিফ মিনিষ্টাৰ অফ আছাম। তৰুণ গগৈ হৈছে অসমৰ আটাইতকৈ দীঘলীয়া কাৰ্যকাল থকা মুখ্যমন্ত্ৰী। এতিয়া আহোঁ 4 নম্বৰ প্ৰশ্নলৈ। ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো ক'ত আছে। হুৱেৰ ইজ দ্য অল্ডেষ্ট অইল ৰিফাইনেৰী অফ ইণ্ডিয়া লোকেটেড। যদি আমি অপশ্যন 4টা চাওঁ তেন্তে সকলোৱে জানেই এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিগবৈ, ঠিক আছে। ডিগবৈ ইজ দ্য অল্ডেষ্ট অইল ৰিফাইনেৰী অফ ইণ্ডিয়া। এতিয়া চাওঁ নেক্সট কুৱেশ্যনলৈ। কেতিয়া BTC প্ৰতিষ্ঠা কৰা হৈছিল। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল, ঠিক আছে। যদি আমি অপশ্যন 4টা চাওঁ তেন্তে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 2003 চনত বড়োলেণ্ড প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ। হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম। কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়। এইটো প্ৰশ্ন প্ৰায়ে ৰিপিট হোৱা দেখা যায়, গতিকে আপোনালোকে এখন বাহিৰা বহি লৈ কুৱেশ্যন আনসাৰবোৰ নোট কৰি যাব। তলত উল্লেখ কৰা এই 4খন ঠাইৰ ভিতৰত কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। অপশ্যন এ আছে যোৰহাট, অপশ্যন বি আছে শুৱালকুছি। অসমীয়াত টাইপিং কৰাৰ বাবে কিছুমান মিষ্টেক হৈ গৈছে, আপোনালোকে এইবোৰ ইগন'ৰ কৰিব। ইংলিছত ঠিকে আছে। অপশ্যন এ আছে যোৰহাট, অপশ্যন বি আছে শুৱালকুছি, অপশ্যন চি আছে ডিফু আৰু অপশ্যন ডি আছে ডিগবৈ। যদি আমি অপশ্যন 4টা চাওঁ তেন্তে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। শুৱালকুছি ইজ দ্য মানচেষ্টাৰ অফ আছাম। আছে শুৱালকুছি ইজ ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম। এতিয়া আহোঁ 8 নম্বৰ প্ৰশ্নলৈ। নামঘোষা কাৰ দ্বাৰা লিখা হৈছিল। এই নামঘোষা আৰু কীৰ্তন ঘোষা এই দুটাৰ ওপৰত প্ৰায়ে প্ৰশ্ন হোৱা দেখা যায় অসম গভৰ্ণমেণ্টৰ চাকৰিৰ ক্ষেত্ৰত। গতিকে আপোনালোকে শংকৰদেৱ আৰু মাধৱদেৱৰ এই দুজনৰ বিষয়ে ভালদৰে জীৱনীটো চাই ল'ব। তেওঁলোকৰ ওপৰত আপোনালোকে নাই কমেও 2টা প্ৰশ্ন আশা কৰিব পাৰি আছাম গভৰ্ণমেণ্টৰ এক্সামত। ইয়াত আমাক কুৱেশ্যনটো সুধিছে যে নামঘোষা কাৰ দ্বাৰা লিখা হৈছিল। অপশ্যন এ আছে শংকৰদেৱ, অপশ্যন বি আছে মাধৱদেৱ, অপশ্যন চি আছে মাধৱ কন্দলী আৰু অপশ্যন ডি আছে নান অফ দ্য এবভ বা ওপৰৰ কোনোটো নহয়। যদি আমি অপশ্যন 4টা চাওঁ তেনে নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল
আৰু শংকৰদেৱে কীৰ্তন ঘোষা ৰচনা কৰিছিল মাধৱদেৱৰ এই নামঘোষাখনক হেজাৰী ঘোষা বুলিও কোৱা হয় আৰু এইটো প্ৰশ্ন এইবাৰ আসাম পুলিচৰ সাব ইন্সপেক্টৰ এক্সামত আহিছিল যে হেজাৰী ঘোষা বুলি তলৰ কোনখন গ্ৰন্থক কোৱা হয় ঠিক আছে নামঘোষাখনত 1000টা ঘোষা থকা বাবে সেইখনক নামঘোষাখনক হাজাৰী ঘোষা বুলিও কোৱা হয় এতিয়া 9 নম্বৰ প্ৰশ্নলৈ কোনটো ভাষা শংকৰদেৱে বৰগীত লিখিবলৈ ব্যৱহাৰ কৰিছিল বা শংকৰদেৱে বৰগীতসমূহত কোনটো ভাষা ব্যৱহাৰ কৰিছিল Which language is used by Shankardev to written বৰগীতছ ঠিক আছে অপচন এ আছে অসমীয়া অপচন বি আছে সংস্কৃত অপচন সি আছে বঙালী আৰু অপচন ডি আছে ব্ৰজাৱলী ঠিক আছে এই অপচন 4টাৰ ভিতৰত কোনটো ভাষা বা কোনটো ল্যাঙ্গুৱেজ শংকৰদেৱে বৰগীত লিখিবলৈ ব্যৱহাৰ কৰিছিল যদি আমি অপচন 4টা চাওঁ তেন্তে অপচন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ব্ৰজাৱলী ভাষা শংকৰদেৱে বৰগীত লিখিবলৈ ব্যৱহাৰ কৰিছিল এতিয়া আজিৰ ভিডিওটোৰ একেবাৰে শেষৰটি প্ৰশ্নলৈ ভাৰতীয় ভূমিখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যৰ দ্বাৰা সামৰি লোৱা হৈছে How much percent of the Indian landmass is covered by the state of Assam ঠিক আছে কিমান পাৰ্চেন্ট মাটি অসমে ভাৰতৰ সামৰি লৈছে অপচন এ আছে 3.39% অপচন বি আছে 2.39% আৰু অপচন সি আছে 4.39% আৰু অপচন ডি আছে 2.93% যদি আমি অপচন 4টা চাওঁ তেন্তে অপচন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 2.39% ঠিক আছে 2.39% মাটি অসমে ভাৰতীয় ভূখণ্ডৰ পৰা সামৰি লৈছে ঠিক আছে আজিলৈ ইমানে যদি চেনেললৈ নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকে আমি পুনৰ লগ পাম ধন্যবাদ